আজি আহিলোঁ আমি পেলেচৰ কাম কৰিবলৈ আৰু যিটো আমাৰ ডিছকাউণ্টৰ দোকান তাতে আমি কাম কৰিবলৈ আহিছিলোঁ আৰু আহি পিনে ভাবিলোঁ জুচ অকণমান খাই লওঁ বলক দেৰি নকৰোঁ আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। আৰু আমি তিনিজনে ইয়াত খাই আছোঁ সেইজন এজন লগৰ আৰু এই মিক্সাৰ লৈ পিনে খাইছোঁ ইয়াৰ হেৰি বনাই আছে বনাই হোৱা নাই খাতিকে আমি মিক্সাৰকে লৈ কিনে খাই আছোঁ। ভিডিঅ' যদি চাই ভাল লাগে ছাবস্ক্ৰাইব কৰক আৰু ছাইডত থকা বেল আইকনত দবাই দিয়ক আৰু তলত আৰু আমাৰ জুচ তৈয়াৰ হৈ গ'ল ইয়াত চাওক আমাৰ জুচ ৰেডি হৈ গ'ল। এতিয়া গোটেইকেইটাই তিনিজনে আহিছোঁ আমি তিনিজনে বহি কিনে খাই লওঁ আৰু এজন তাত থাকিলে তেওঁৰ কাৰণে লৈ ল'ব লাগিব কিবা এটা নিশ্চয়। വലിയൊരു ഗ്ലാസ് എടുത്തിട്ട് അതിലേക്ക് ഐസ് ഇടും ഇങ്ങനെ ക്രഷ് ചെയ്യും. আৰু চাহটো আমি খাই ল'লোঁ চাহটো খাই মেলি তাৰমানে জুচ খালোঁ জুচ খাই মেলি আজৰি হ'লোঁ আৰু সেইটো লেষ্ট কৰি বস্তু ইয়াত আমি কোন জেগাত কাম কৰিবলৈ আহিছিলোঁ আমি এতিয়া অঞ্চলতে আহিছিলোঁ কাম কৰিবলৈ আৰু দেখাই আছোঁ কেমেৰাটো বেক কৰি কিনে। আৰু আমি লৈছিলোঁ লাডু খাইছোঁ টাইমটো গ'ল কেতিয়াবা ধৰক ৰখি আছোঁ কাম কৰিম এতিয়া। এই পিছাটো দেখিছোঁ এনেকুৱা ৰেক ছেটিঙো কৰিছিলোঁ আমি আৰু ৰেক ছেটিং কৰি পিনে হিচাপটো হৈ গ'ল অলপ বাকী আছে আপোনালোকক দেখাইছোঁ আৰু কি লগাব গৈছিলোঁ আমি। এতিয়া আহি গ'ল লাইট আমাৰ আকৌ গুচি গ'ল তেনে অভিত আৰু এইবিলাকেই হ'ল আহিছোঁ আৰু লাডু খাই আছোঁ বৰ্তমান তালৈ গ'লোঁ তাত জুচ চুচ খাইলোঁ আৰু এতিয়া লাডু খাইছোঁ মিঠা বস্তু আৰু ইয়াত তাৰমানে হ'ব আমাৰ ডিছকাউণ্ট দোকান ইয়াত কাপোৰ কানি ডিছকাউণ্ট দিব যিটো 100 টকা বস্তু সেইটো 50 টকা পাব 50% ডিছকাউণ্ট হয় যিটো 1000 টকা সেইটো 500 টকা পাব। সেইটো পৰা তাৰমানে ধৰক বনাই আছোঁ বনাই হৈ আছে আৰু ধৰক 1 তাৰিখৰ পৰা ষ্টাৰ্টিং কৰিব 1 তাৰিখৰ পৰা যেতিয়া ষ্টাৰ্টিং কৰিব তেতিয়া আপোনালোক আহক কাপোৰ কানি লওক আৰু চব তাৰমানে ৰেডি হ'ল এইপিনে এইবিলাক চব ছেটিং হৈ গ'ল আৰু সিজাটো ছেটিং হ'ল আৰু এই চাইডে গুদাম আছে আপুনি এনেকৈ তাৰমানে কাউণ্টাৰ চব বনাইছে 4 স্কোৱাৰটো চব এনেকৈ বনাইছে 4 স্কোৱাৰটো কাউণ্টাৰ আৰু লাডু খাই আছোঁ লাডু মজা বনাইছে বহুত টেষ্টি তাৰমানে ইয়াত এই ফেনটো চলাইছোঁ ন সেইটোৰ পৰা অলপ প্ৰব্লেম হৈছে সেইটোৰ পৰা অকল লাইটটো অকল দিবলৈ আছোঁ এতিয়া লাইটটো দিম বুলি কৈছে লাইটটো দিছে আকৌ এতিয়া বন্ধ কৰিলে কিয় সেইটো নাজানো লাইটটো আকৌ দিলে বাৰু তাৰমানে ইয়াত চিকিউৰিটি কেইবাজন আছে ইজনে সিজনে হেৰি কৰি থাকোঁতে তাৰমানে খেলি মেলি হয়। সেনেকৈ তাৰমানে বনাইছে বস্তুটো আৰু এইবিলাক হ'ল কাৰ পাৰ্কিং কৰা হয় জেগা এইটো এটা চাওক আৰু এইপিনে এটা চাওক কিমান ডাঙৰ কাৰ পাৰ্কিং কৰা আৰু এইপিনে আছে চিকিউৰিটি আমাৰ তেওঁলোকৰ কোনো কথা নাই আমি বেলেগ এভাগে বনাইছোঁ এই ধৰক বাহিৰৰ পৰা এনেকুৱা চিষ্টেমত আমাৰ বনাইছে এই চাইডে আৰু এইটো কেছ কাউণ্টাৰ হ'ব যদি এইটো দেখিছে গ্লাছ তাত কেছ কাউণ্টাৰ হ'ব।